হাই ফ্ৰেণ্ড, ভালনে আপোনালোকৰ? মোৰ ইউটিউব চেনেল দেশী ব্লগাৰ গীতলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক এযোৰ কাপোৰ দেখাম আৰু কাপোৰযোৰ হৈছে এইযোৰ মানে প্লেন হয়। মোৰ অৰ্ডাৰ আছে, ডিজাইন কৰি দিব লাগে। মোক কাষ্টমাৰে কাপোৰটো দি দিছে। এইটো পলিপাট হয়, অৰেঞ্জ কালাৰৰ। তো এইটো কাপোৰত মই আজি ডিজাইন কৰিম আৰু ডিজাইন কৰিবলৈ মই লৈছোঁ এইকেইটা মাল্টি কালাৰৰ ফুল। এইকেইটা এনেকুৱাকৈ মই সৰু সৰু ফুল লৈছোঁ আৰু এইটো লেচ লৈছোঁ। এইটো লেচ এনেকুৱাকৈ পোৱা যায় মাৰ্কেটত, ৰোল হিচাপত থাকে আৰু মিটাৰতো কিনিব পাৰি। এইটো মাল্টি কালাৰৰ লেচ লৈছোঁ আৰু কাপোৰযোৰনো মই কেনেকৈ বনাওঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছে তেওঁলোকক মই পুনৰ ধন্যবাদ দিছোঁ আৰু যিসকলে মোৰ চেনেলৰ নতুন হয় তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিব লগা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত পাই থাকে। তো ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাককচোন। মই কাপোৰযোৰ কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। আৰু ফাৰ্ষ্ট টাইম মই এনেকুৱাকৈ লেচটো গোটেই চাদৰখনত লগাই লৈছোঁ। এইটো আঁচল এনেকুৱাকৈ মই গোটেই চাদৰখনত লেচটো লগাই লৈছোঁ। প্লেইনতো ধুনীয়া লাগিছে। এইটো লেচ প্লেইন কাপোৰত লগাইছোঁ, তো অকল লেচটোৰে ধুনীয়া লাগিছে, কিন্তু ইয়াতে মই আৰু ফুলকেইটাৰে ডিজাইন কৰিম। তো এতিয়া মই ফুলকেইটা লগাই দিম আৰু মই এনেকুৱাকৈ ফুলকেইটা লগাই গৈছোঁ। আপোনালোকে মেচিনত লগাব পাৰে, মেচিন চিলাই দি। মই কেইটামান মেচিনৰে লগাই দিছোঁ আৰু কেইটামান মই হাতেৰেও লগাইছোঁ। হাতেৰে লগালে অলপমান উজু হয় কামটো, কাৰণ ইয়াতে যিবিলাক পাথৰ লগোৱা আছে আপোনালোকে দেখিছে, ইয়াতে পাথৰ ইউজ কৰা আছে ফুলত। তো হাতেৰে লগালে এই পাথৰকেইটা ওলাই নাযায়। তো মই এনেকুৱাকৈ বনাই দিম কাপোৰযোৰ। মই এইটো দেখাইছোঁ অলপমান লগোৱা হৈছে কাৰণে, আৰু চাই থাকিব মই কেনেকৈ লগাই আছোঁ। আৰু এনেকৈয়ে মোৰ কাপোৰযোৰা হৈ গ'ল। এয়া এনেকৈ ডিজাইন কৰি দিছোঁ ফুলেৰে, চাই লওক এবাৰ এনেকৈ। আৰু ছাইডটোত মই এনেকুৱা পাৰিটো লগাই দিছোঁ। আৰু এইটো ব্লাউজটোতো মই এনেকুৱাকৈ ডিজাইন কৰি দিছোঁ। এইটো ৰাউণ্ডত এনেকৈ ফুলকেইটা লগাই দিছোঁ, হাততো মই লগাই দিছোঁ। আৰু এইখন মেখেলাখনতো মই এইটো ডিজাইন কৰি দিছোঁ। ধুনীয়াকৈ এনেকৈ ফুলটো লগাই দিছোঁ আৰু এইফালে লেচটোও লগাই দিছোঁ। আপোনালোকে মোৰ কাপোৰৰ ডিজাইনটো কেনেকুৱা পালে মোক কমেণ্টত জনাব। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোক কমেণ্টত জনাই দিবচোন। আপোনালোকে যদি মোক কমেণ্টত জনাই দিয়ে তেতিয়াহে মই গম পাম আপোনালোকৰ কেনেকুৱা লাগিলে কাপোৰৰ ডিজাইনটো। আৰু যদি কোনোবাক এনেকুৱা কাপোৰ লাগে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। তো চাই থাকিব মোৰ ভিডিঅ'বিলাক, আৰু যিসকলে নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এনেকৈ আপোনালোকে মোক মৰম দি থাকিব আৰু মই আপোনালোকক কিবা নতুন নতুন বস্তু দেখাই থাকিম। তো চাই থাকিব মোৰ ভিডিঅ'বিলাক।